তেতেলী টেঙাৰ আঞ্জা। তেতেলী দেখিলেই জিভা পানী পৰে ন? তেতেলী আৰু এয়া চাউল, এয়া সাগৰৰ মাছ আৰু আদা নহৰু এয়া তেতেলী টেঙা তৰকাৰী। খুব ধুনীয়া ৰেচিপি এটা আজি শ্বেয়াৰ কৰিম, আপোনালোকে চাব। এয়া তেতেলী টেঙা তিয়াই থৈ দিছে এতিয়া, তাৰপিছত আৰু এয়া চাউল, তিওৱা চাউল আৰু নমস্কাৰ, মই পূজা নাথ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল স্পটলাইট। এইখিনি তেতেলীখিনি চেপি পেলাই এইখিনি পানী পোৱা গ'ল আৰু এইখিনিও দিব আৰু এতিয়া এয়াও দিবনে? এয়া নিদিয়ে, এইখিনি তেতেলী পানীখিনি দি এতিয়া বনাব। এইখিনি চাউল এনেকৈ খুন্দি লোৱা হ'ল। এইখিনি খোৱা চাউল হয়, সেইখিনি এনেকৈ পানীত তিয়াই থৈ দিছিলে অলপ সময়, তাৰপিছত এনেকৈ খুন্দিছে। এইখিনি খুন্দি হৈ গ'ল। এইখিনি মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এই মাছ ফ্ৰাই কৰা কেৰাহীটোতে জিৰা গুটি দিলে, এয়া জিৰা গুটি এচামুচ দিলে আৰু ইয়াত শুকান জলকীয়া 2টা ছিঙি দিছে, তাৰপিছত আদা নহৰু পেষ্টখিনি, হালধি আৰু জলকীয়া গুড়ি এচামুচ। এইখিনি তেতেলী পানী, এনেকুৱা টাইমতে তেতেলী পানীখিনি দি দিব লাগে। এয়া নিমখ এচামুচ দিয়া হৈছে। মানুহ হিচাপে আপোনালোকে যিমানখিনি পানী লাগে সিমানখিনি পানী এতিয়া দালি দিব পাৰে। এতিয়া উতলিবলৈ এৰি দিব আৰু ভকভকে উতলিছে ইমান ধুনীয়াকৈ। আৰু এতিয়াই মাছ দি দিব। এয়া মাছ দি আছে। এনেদৰে 1 মিনিট 2 মিনিটমান উতলাব। লৰাই থাকিব লাগিব। এনেদৰে লৰাই থাকিব লাগিব, নহ'লে গোটা পৰি যাব। সেইকাৰণে লৰাই থাকিব লাহে লাহে। ইয়াত একো মছলা ইউজ কৰা হোৱা নাই, আদা নহৰু বাহিৰে। আপোনালোকে যদি গৰম মছলা দিব বিচাৰে তেন্তে এইখিনি সময়তে দি দিব পাৰে। এয়া ৰেডি হৈ গ'ল খাবলৈ। সেয়ে আপোনালোকে যদি টেঙা খাই ভাল পায় তেন্তে এইটো এবাৰ নিজে ট্ৰাই কৰি চাব। মই কৈছোঁ আপোনালোকে এৰিব নোৱাৰিব, বহুত সুন্দৰ হয়।